যদি বুলেট চুলেট আছে আৰু যদি নাই এইকিনতে কিনি লওক যদি আহিম বুলি এই বহি কিতাপ লৈ আহিছোঁ দেই, এইটো পেন কলম লৈ আহিছোঁ, ইয়াত এতিয়া বহি কবিতা ৰচনা কৰিম। হেল্ল' গাইছ, স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ। আজি যাব লৈছোঁ আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ চামগুৰি আশে পাশে থকা কঁঠালগুৰি, তাত পেৰাডাইজ লেক আপোনালোকে নিশ্চয় নাম শুনিছে। তাত যাব ওলাই আছোঁ। মোৰ লগত আৰু এজন যাব, মানে যোৱা ভিডিঅ'টোত লগ পাইছিলে নিশ্চয় আপোনালোকে, আৰিফ বুলি কয়, তেওঁ মোৰ লগত যাব। তো এতিয়া যাব ওলাইছোঁ, মই ঘৰৰ পৰা ওলাই আহিছোঁ। মই তেওঁক লগৰটোক পিক আপ কৰিম, পিক আপ কৰি পেলাই তাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিম। ইয়াৰ পৰা ব্লগটো ষ্টাৰ্ট নকৰোঁ কাৰণ মই অকলে আছোঁ, অলপ অসুবিধা হয়। তো ব'লক আমি তেওঁক লগ কৰি লওঁ আৰু নীলাপানী আজি ৰঙা কৰি আহোঁ ব'লক। তো আহি পালোহি আমি আৰিফৰ ওচৰত, এই লগৰ আৰিফ। ব্লগটো মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। তো সি এতিয়া বাইক চলাব। ব'লক নীলাপানী আমি এতিয়া আজি কি কৰি আহিম? নীলাপানী আমি এনজয় কৰিম, ৰঙা কৰি আহিম। ব'লক। তো আমি আহি পালোহি এতিয়া। গাড়ীখন আমি তলতে পাৰ্ক কৰিলোঁ, ওপৰলৈ গৈ আছোঁ। ওপৰত গৈ পেলাই আপোনালোকক গোটেইখিনি জেগা দেখাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো। যোনে যোনে নীলাপানী আহিছে তেওঁলোকেও চাওক, আৰু যোনে যোনে নাই অহা তেওঁলোকেও চাওক। সকলোৱে চাওক, আহক। এটা মানে বহুত ধুনীয়া মনোমোহা পৰিৱেশ হয়, বস্তুটো বহুত দেখিবলৈ ভাল লাগে। আপোনালোকে আহক, নগাঁও জিলা বহুত কাষতে হয়। আপোনালোকে চামগুৰি হৈ আহিব পাৰে বা চাপানালা হৈও আহিব পাৰে। তো এতিয়া আমি ওপৰত গৈ আছোঁ, মানে ওপৰেদিও চাব পাৰি আৰু তলেদিও চাব পাৰি। ওপৰৰ ভিউটো বহুত ধুনীয়া লাগে। মেইন প্লেচটো উঠি আহিবলৈ হ'লে বহুত আপ। আপোনালোকে বাইক লৈ আহক, নহ'লে কাৰ বা টেম্পু লৈ আহিলে তলতে ৰাখিব লাগিব, পাৰ্ক কৰিব লাগিব, ওপৰলৈ আনিব নোৱাৰিব। বহুত তলতে ৰাখিব লাগিব। বুলেট চুলেট আছে তেতিয়াহ'লে আৰু মজা, একদম জেগালৈকে লৈ যাব পাৰিব। যদি বুলেট চুলেট আছে আৰু যদি নাই এইকিনতে কিনি লওক যদি আহিম বুলি আপোনালোকে কষ্ট কৰি আছোঁ, আপোনালোকে ছাবস্ক্ৰাইব নকৰে, লাইক নকৰে। আপোনালোকে লাইক কৰিলে আমি মটিভেশ্যন পাওঁ। আৰু ভাইটোতো বহুত দূৰত ঘৰ, মইতো ঘৰৰ পৰা গৈছোঁ, আকৌ ভাইক পিক আপ কৰিছোঁ। আপোনালোকৰ কাৰণে কলেজ ক্ষতি কৰি আহি আছোঁ। তো ভিডিঅ'টো চাওক, এনজয় কৰক। ভাই গৈ পেলাই তাত বহি আছে, আপোনালোকে দেখিছে চাগে, সেয়া ভাই গৈ তাত বহি আছে, ভাগৰ লাগিছে বোলে। বোলক তেওঁৰ ওচৰত যাওঁ। ভাই বোলে ভাগৰ লাগিছে বহুত, আপোনালোকৰ কাৰণে কষ্ট কৰি আছে। তো চাওক, আপোনালোকক দেখাই আছোঁ। হেল্ল' গাইছ, পানী অকণ খাই লওঁ, আপোনালোকে এখনে নাচাব। বহি কিতাপ লৈ আহিছোঁ দেই, এইটো পেন কলম লৈ আহিছোঁ, ইয়াত এতিয়া বহি কবিতা ৰচনা কৰিম। কৈছোঁ যে শ্বৰ্ট ফিল্ম এখন আহিব, তো তাৰ কাৰণে আমি স্ক্ৰিপ্ট দুইটা এতিয়া ভাবিম, লিখিম আপোনালোকৰ কাৰণে। আৰু শ্বৰ্ট ফিল্মখন একদমেই মিছ নকৰিব, যদি সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক। শ্বৰ্ট ফিল্মখন বহুত ইণ্টাৰেষ্টিং হ'ব। তো আমি ওপৰৰ পৰা আহিলোঁ, এতিয়া তললৈ গৈ আছোঁ। এতিয়া তলৰ ফুটেজটো আপোনালোকক দেখাম। ওপৰখিনি চালে তলৰখিনিও চাওক।
তো এতিয়া আমি আহিলোঁ তাৰপৰা এই যাব লৈছোঁ আৰু বাইকত উঠিছোঁ। আপোনালোকে দেখিলেই চাগে ভিডিঅ'টো গোটেইখিনি কিমানখিনি পাৰোঁ কিমানখিনি পাৰিছোঁ নাজানো আৰু কিমানখিনি পাৰিছোঁ দেখাব চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কি কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া যাম প্ৰথমতে হোটেলত কিবা এটা খাই লৈ পেলাই তাৰপিছত যাম ঘৰত গৈ পেলাই কি কৰোঁ সেইখিনি নকওঁ আৰু দিয়ক। এতিয়া বাই বাই।